নমস্কাৰ। অসম সাহিত্য সভাৰ যি গুৰুত্বপূৰ্ণ আমাৰ উপসমিতি অসমৰ পৰিচয় কলা সংবৰ্ধনৰ সংৰক্ষণ উপসমিতিৰ তৰফৰ পৰা মই সমগ্ৰ আমাৰ আজি ইয়াত উপস্থিত হোৱা অসমীয়া সাহিত্যৰ লগতে ভাষা সাহিত্যৰ সেৱাত সদায় নিয়োজিত হৈ থকা সাহিত্যসকলৰ লগতে অতিথিবৃন্দৰ লগতে আমাৰ সাংবাদিকসকলক স্বাগতম জনাইছোঁ। আপোনালোকে জ্ঞাত যে সাম্প্ৰতিক অসমৰ যিবিলাক আমাৰ পৰিচয় কলা আছে, ঢুলীয়া, নাগাৰা নাম, পুতলা নাচ, দিহানাম আদি কৰি ঢুলীয়া কুলীয়া আদি কৰি সেই সকললৈ এটা সংকট নামি আহিছে। একেদৰে অসম সাহিত্য সভাই গুৰুত্বপূৰ্ণ এখন উপসমিতি গঠন কৰিছে, যিখনৰ জৰিয়তে সাম্প্ৰতিক সময়ত ৰিমিক্সন নামত আমাৰ বিজেতা সংস্কৃতিয়ে আমাৰ সংস্কৃতিলৈ গ্ৰাস কৰাৰ সময়তে যাতে এইবিলাক শুদ্ধৰ পৰা আমি দাঙি ধৰিব পাৰোঁ, অসমৰ সাহিত্য সভাই এলানি কাৰ্যসূচী হাতত লৈছে। তাৰ এটা ফলস্বৰূপে আমি দিহানাম আৰু এইবাৰ খেৰাই নাচক ইয়াতে আমি এটা কৰ্মশালা এখন অনুষ্ঠিত কৰিছোঁ। কৰ্মশালাখনত প্ৰায় 5 শতাধিক পৰীক্ষাৰ্থীয়ে যোগদান কৰিছে। আমাৰ ধীৰেন বসুমতী ডাঙৰীয়া এজন, তেখেতে জানে যে আমাৰ খেৰাই নাচৰ এগৰাকী বিদগ্ধ পণ্ডিত আৰু আমাৰ তেখেত এজন বিশিষ্ট খেৰাই নাচৰ শিল্পী। তেখেতে আমাৰ অসমীয়া বড়ো সকলো ল'ৰা ছোৱালীক আজি প্ৰশিক্ষণ দিছে, সুন্দৰভাৱে গ্ৰহণ কৰি তেখেতলোকে এটা জগতখনত বিহুত আগবাঢ়িম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছে। তাৰ সমান্তৰালভাৱে আপোনালোকে জানে দিহানামৰ এগৰাকী বিশিষ্ট গৱেষিকা আৰু শিল্পী তথা তেখেতে বিভিন্ন দিহানামৰ প্ৰশিক্ষণ আদি কৰি বিচাৰি অংশগ্ৰহণ কৰা ডক্টৰ ডালিমী কোঁৱৰ বাইদেউ প্ৰায় আমাৰ 500 মহিলাক ইয়াত আমাৰ দিহানামৰ প্ৰশিক্ষণ দিছে আৰু সেইখিনি সফল ৰূপায়ণ আমাৰ হৈছে। পৰৱৰ্তী সময়ত আমি এতিয়া আমাৰ এখন মুকলি সভা আৰু আমাৰ গ্ৰন্থ উন্মোচন সভা অনুষ্ঠিত কৰিছোঁ। গ্ৰন্থ এখন আমি প্ৰণয়নৰ কথা চিন্তা কৰিছোঁ আৰু এইখন আমি কিমান ফলপ্ৰসূ হ'ব নাজানো। আজি ইয়াত উন্মোচন সেইখনৰ নাম দিছোঁ আমি দিহানাম আৰু খেৰা নৃত্যৰ ৰূপৰেখা। তাত আমি বিভিন্নজন আমাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী, অমিয়নক, কমলা গগৈ প্ৰভৃতি যিসকল দিহানামৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিৰ আমি গৱেষণাবলৈ লিখা আনিছোঁ। বিভিন্ন গৱেষক গৱেষিকা পণ্ডিতৰ আমি খেৰা নৃত্যবোৰ লিখা আনিছোঁ। সেইখনে মই ভাবোঁ এটা বাটকটীয়া হ'ব সাম্প্ৰতিক দিহানামৰ ওপৰত যিটো নেকি আমাৰ এটা বিতৰ্ক হৈ আছে। এই ক্ষেত্ৰত মই ভাবোঁ এটা বাটকটীয়া হিচাপে পৰিগণিত হ'ব। আমাৰ যিখন গ্ৰন্থ আজি উন্মোচন হ'ব সেই গ্ৰন্থখন উন্মোচন কৰিব আমাৰ BTC পৰিষদ সভাৰ অধ্যক্ষ মাননীয় কাতিৰাম বড়ো ডাঙৰীয়াই। আজি সভাখন উদ্বোধন কৰিব আমাৰ আপোনালোকে জানেই অসমৰ এগৰাকী বিশিষ্ট লেখিকা তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মৃণালী দেৱী বাইদেৱে। আৰু আজি ইয়াত বিশিষ্ট মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মা ডাঙৰীয়া, প্ৰমুখ্যে অসম সাহিত্য সভাৰ কেইবাখন উপসমিতিৰ আমাৰ আহ্বায়ক বিশিষ্ট বিষয়াসকলে উপস্থিত থাকিব। আমি ভাবোঁ এইখিনিৰ জৰিয়তে এটা আমাৰ ইয়াত আমাৰ বাস্কা অঞ্চল বুলি অভিযুক্ত নলবাৰী জিলাত এক ৰেখাপাত কৰিব, যাতে আমাৰ পৰিৱেশ কলা ওপৰত যাতে আমি সদায় সচেতন হয়, প্ৰতিজনে আগবাঢ়ি গৈ এটা সঠিক ৰূপত কি ধৰণে তাক আমি সমাজৰ মাজত ৰাখিব পাৰোঁ। কাৰণ যিহেতু পৰিৱেশৰ কলাই হৈছে আমাৰ অসমীয়াৰ শিপা। এই শিপাডালত সাম্প্ৰতিক সময়ত কোনোবাই যদি আঘাত কৰি হৈছে, মই ভাবোঁ ইয়াৰ পৰা এটা বাৰ্তা যাব যাতে কোনোৱে ইয়াত আঘাত কৰিবলৈ সাহস নকৰে। আৰু অসম সাহিত্য সভাই এই ক্ষেত্ৰত সদায় সচেতন আৰু পৰিচয় কলা সমিতিয়ে এই ক্ষেত্ৰত সদায় মাত মাতিব যে বিশুদ্ধ ৰূপত আমি আমাৰ পৰিচয় কলাসমূহ আমি দাঙি ধৰিব। আপোনালোকৰ সহযোগিতা নিশ্চয় লাগিব। সাংবাদিক বন্ধুসকলে সদায় এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছে। এই ক্ষেত্ৰত পৰিচয় কলা সমিতিয়ে আমাৰ কাৰ্যসূচীবোৰ যিধৰণে ৰূপায়ণ কৰি প্ৰচাৰ কৰাত আগভাগ ল'ব, আমাক আপোনাৰ দিহা বন্ধুতে আশা ৰাখি আপোনাৰ উপস্থিতি আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিম। ধন্যবাদ।